জায়গা হৈছে আপোনাৰ ৰামফুল বিল হাই ছেকেণ্ডেৰী স্কুলৰ ওচৰত সন্দেহ কৰিছে নেকি? এতিয়াতো মই সন্দেহ কৰোঁ এইটো কাৰোবাক দুষ্কৃতিকাৰী কাম হ'ব। এতিয়াতো যিহেতু দেখা নাই এতিয়া কেনেকৈ মই কি দি মাৰিছে? বাটুল দি মাৰিছে, বাটুল দি শিলগুটি দি মাৰিছে। এটা কৰিব খুজিছিল কিন্তু বাইকটো মানে এটেম্পটো ফেইল হৈ দৰ্জাত লাগি মানে দৰ্জাত লাগি স্পট হৈছে। আপুনি KVPৰ কি হয়? মই KVP ৰাজ্যিক কমিটিৰ সভাপতি। এনে ক'ত লাগিছে পাথৰটো? অলপ দেখাই দিব। ইয়াতে লাগিছে, এইটো লাগিছে দৰ্জা কৰি একদম কিবা হৈ গৈছে, স্পট হৈ গৈছে। এইটো এনে আপুনি ক'ত গৈ আছিল? মই মোৰ সতীৰ্থ এজনক ইয়াতে ৰামফুল বিল গুৱাহাটীত তেওঁক ড্ৰপ কৰি দিব যাব বিচাৰিছিলোঁ। এতিয়া ইয়াতে আছে নেকি মানুহটো? মানুহটো আছে, ইয়াতে আছে। মই আপুনি কি ক'ব? কিয় মানে মই ঘৰত ড্ৰপ দিবৰ কাৰণে গৈছিলোঁ। এতিয়া ছাৰে ৰিপিট হ'বৰ কাৰণে গৈছিল ঘৰত, তাতে মানে স্পট কৰি দিছিলে। এই বিষয়ে যিটো আমাক ইয়াতে বাটুলেদি মানে তেওঁ যিটো গাড়ীত লগাইছে মানুহটোক এটেম্প কৰাৰ কাৰণে কৰিছিল। তেতিয়া আমি প্ৰশাসনৰ ওচৰত আমি আমাৰ চেৰপাংগুৰি OC ছাৰৰ লগত আলোচনা কৰি আমি প্ৰশাসনক এখন এপ্লিকেশ্যন দিম, তাতে এইটো তদাৰক কৰি দোষীক অতি সোনকালে মানে কৰায়ত্ব কৰিব পাৰে। ড্ৰাইভাৰৰ টাৰ্গেট কৰিছোঁ, মই নিজে ড্ৰাইভ কৰিছোঁ, মই নিজে ড্ৰাইভ কৰোঁ।